হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ ভাপত দিয়া পিঠা। ইয়াৰ কাৰণে আপোনালোকক লাগিব নাৰিকলৰ গুড়ি অলপ, গুড় মিঠৈ অকণমান, এচামুচ মিল্ক পাউডাৰ, ভজা পিঠাগুড়ি এবাটি, চেনি সোৱাদ অনুসাৰে আৰু গৰম পানী অলপ। আজি যিহেতু মিছেছে বনাই আছে, গতিকে মই কেমেৰামেনহে আৰু কি লাগে মই কৈ আছোঁ। এতিয়া আমি নাৰিকলখিনি প্লেটত দি লৈছোঁ, গুড় মিঠৈখিনি দি লৈছোঁ আৰু চেনি প্ৰায় 5-6 চামুচমান আমি মিহলাই লৈছোঁ। এতিয়া এই গোটেইখিনি আমি ভালদৰে মোহাৰি মিহলাই ল'ম আৰু লগতে ভালকৈ মিহলি হোৱাৰ কাৰণে এচামুচ পানীও লগতে ইয়াত এড কৰি দিম আৰু একদম ভালকৈ মিহলাই ল'ম। এতিয়া পিঠাগুড়িখিনি আমি এখন কাঁহীত লৈ লৈছোঁ। মিল্ক পাউডাৰখিনি দি ল'ম। লগতে আমি 5-6 চামুচমান চেনি ইয়াতেও মিহলাই ল'ম। যিহেতু পিঠা বুলি ক'লে অলপ মিঠাই হয় ৰেচিপিটো, গতিকে চেনিৰ পৰিমাণটো অলপ বেছিকৈ লাগে, তো আপোনালোকে সোৱাদ অনুসৰি দি ল'ব আৰু এনেকৈ ভালকৈ মিহলাই। এতিয়া গৰম পানীখিনি মিহলাই দিছোঁ আমি। গৰম পানীখিনি ভালকৈ মিহলাই অলপকৈ মিহলাই আটা যেনেকৈ মঠে তেনেকৈ আমি মঠি ল'ব লাগিব ভালদৰে আৰু ইয়াৰে এটা ডো প্ৰস্তুত কৰি ল'ব লাগিব। চাওকচোন, এনেকৈ মঠি ল'ব ভালকৈ। এয়া এনেকৈ মঠি থাকিব লাগিব কিছু টাইম, ধৰক 5-6 মিনিটমান মঠিব লাগিব, বহুত টাইমো নালাগে, কিন্তু ভালকৈ মঠি ল'ব আপোনালোকে। এনেকুৱাকৈ ডোটো বনাই ল'ব। এনেকুৱা আকাৰ কৰি ল'ব ডোটো। এই চাওক, এতিয়া এনেকুৱাকৈ ডোটোৰ পৰা অলপ ছিঙি পেলাই এনেদৰে গোল কৰি ল'ব। কেইটামান লাড়ু কৰি ল'ব এনেকৈ, যিমানটা হয়। এইখিনিৰে মোটামুটি 12টামান লাড়ু হৈ যাব, 10-12টা লাড়ু। এতিয়া আমি কি কৰিম চাওক, এনেকৈ অলপ লাড়ুটো কৰি দিম। তাতে আমি এই নাৰিকল চেনিৰ মিশ্ৰণখিনি ভিতৰত সোমাই দিম আৰু এনেকৈ আমি এটা লাড়ু প্ৰস্তুত কৰিম। এয়া চাওক, এনেদৰে ভালকৈ টিপি দিব যাতে ওলাই নাহে আৰু এনেকৈ দুইখন হাতেৰে এনেকৈ আপোনালোকে এই লাড়ুটো প্ৰস্তুত কৰিব। এনেদৰে গোটেইখিনি আমি প্ৰস্তুত কৰিব লাগিব। লাড়ুকেইটা বনাব লাগিব এনেকৈ। এয়া লাড়ুকেইটা বনোৱা হৈ গ'ল। এতিয়া আমাৰ নেক্সট প্ৰচেছ ষ্টাৰ্ট হ'ব। তাৰ আগতে আমি যিখিনি ৰৈ গৈছিল নাৰিকলৰ গুড়ি, সেইখিনি আমি ইয়াত ওপৰত এনেকৈ ছটিয়াই দিম। এতিয়া কুকাৰটো তুলি দিছোঁ, তাতে আমি অকণমান পানী দিম তলিত। অকণমান পানী দিলে হ'ল তলিত। পানী এনেকৈ দিব যাতে এই পানীখিনিয়ে লাড়ুবোৰক লগ নাপায় তলৰ পৰা।
এতিয়া আমি ষ্টেণ্ড এটা লৈ ল'ম। ষ্টেণ্ডটোত এনেদৰে অকণমান ৰিফাইন তেল মুচি ল'ম যাতে লাড়ুখিনি এই ষ্টেণ্ডডালত লাগি নধৰে। এতিয়া আমি কুকাৰটোত বহাই দিম। আপোনালোকে ইচ্ছা কৰিলে এইটো ইডলি ষ্টেণ্ডতো বনাব পাৰে। এতিয়া আমি লাড়ুখিনি এটা এটাকৈ এনেকৈ কুকাৰৰ ভিতৰত দি দিম। এতিয়া কুকাৰৰ ঢাকনিখন মাৰি আমি কুকাৰৰ ঢাকনিখন মাৰি এয়া গেছত তুলি দিছোঁ। এয়া এটা চিটি হৈ গ'ল আৰু আমি গেছটো নুমাই দিছোঁ। এয়া আমাৰ পিঠা ৰেডি হৈ গ'ল, ভাপত দিয়া পিঠা। এতিয়া এইবিলাক ওলাই লৈছোঁ প্লেট এখনত। দেখিবলৈ কি ধুনীয়া হৈছে চাওকচোন, একদম গোল গোল। এয়া চাওক। এতিয়া মই এটা লাড়ু কাটি দেখুৱাম আপোনাক। চাওক কি ছফ্ট হৈছে লাড়ুটো, একদম গৰম আৰু ভিতৰখন চাওক কি মজা হৈ উঠিছে। বহুত টেষ্টি হয় এনেকৈ বনাই খাবলৈ। বনাই খাই চাবচোন আৰু কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব।